অসমৰ ফাৰ্মাচী শিক্ষাৰ বাবে আগ্ৰহী ছাত্ৰ ছাত্ৰীৰ বাবে সুখবৰ। গোৱালপাৰা জিলাৰ লক্ষীপুৰ চহৰৰ আমবাৰী মানসপাৰাত স্থাপন হ'ল সিকদাৰ কলেজ অৱ ফাৰ্মাচী। সম্পূৰ্ণ আধুনিক যন্ত্ৰপাতি আৰু সা সৰঞ্জামেৰে সুসজ্জিত লেবৰেটৰী থকা এইখন ফাৰ্মাচী কলেজ ডি ফাৰ্মৰ প্ৰমাণপত্ৰ অৰ্থাৎ ভৰ্তি ফৰ্ম অহা 1 জুলাইৰ পৰাই উপলব্ধ কলেজৰ কাৰ্যালয়। অনলাইনতো প্ৰমাণপত্ৰ পূৰণৰ ব্যৱস্থা আছে। চৰকাৰী বিধি মানি চলি পাঠদান চলিব এইখন ফাৰ্মাচী কলেজত। যি সময়ত অসমৰ ছাত্ৰ ছাত্ৰীসকলে জমৰ যাতনা ভোগ কৰি মহীশূৰ, বাংগালোৰ, দিল্লী, মুম্বাই আদি বহিৰাজ্যৰ অনুষ্ঠানত ফাৰ্মাচী শিক্ষাৰ বাবে যাবলগীয়া হয়, তেনে সময়তে গোৱালপাৰাৰ লক্ষীপুৰৰ সিকদাৰ কলেজ অৱ ফাৰ্মাচীয়ে অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এক আশীৰ্বাদ হিচাপে আগবাঢ়ি আহিছে। শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় আৰু ফাৰ্মাচী কাউন্সিল অফ ইণ্ডিয়াৰ অনুমোদনপ্ৰাপ্ত সিকদাৰ কলেজ অৱ ফাৰ্মাচী অসমৰ বাহিৰৰ ছাত্ৰ ছাত্ৰীও ইয়াত পঢ়া শুনা কৰাৰ বাবে যোগাযোগ কৰি থকা বুলি উদ্যোক্তা হুছেইন আলী সিকদাৰে 3F নিউজ অসমৰ আগত প্ৰকাশ কৰিছে। অহা বছৰৰ ভিতৰত বি ফাৰ্ম আৰু নাৰ্ছিং পাঠ্যক্ৰম আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইতিমধ্যে সিকদাৰ কলেজ অৱ ফাৰ্মাচী। আমি এনেকুৱা এটা প্ৰতিষ্ঠান কৰিলো যি প্ৰতিষ্ঠানত মানে পঢ়া শুনা কৰাৰ কাৰণে মানুহে বাংগালোৰ বা ভাৰতবৰ্ষৰ বিভিন্ন জাগাত যাব লগা হয়। তো আমি লক্ষ্য কৰিছো যে ল'ৰাবিলাক মানে এইফালৰ পৰা সেইফাললৈ বা বিভিন্ন জাগাত যাব পাৰে, কিন্তু ছোৱালীবিলাকে যাব নোৱাৰে। গতিকে আমি এনেকুৱা এটা ভিতৰুৱা অঞ্চলত আমি এনেকুৱা এটা যদি প্ৰতিষ্ঠান কৰিব পাৰো, তেনেহলে আমাৰ এই অঞ্চলত বহুত শিক্ষিতা যুৱক যুৱতী মানে শিক্ষিত হ'ব পাৰিব। এই আশা ৰাখি আমি এটা ফাৰ্মাচী কলেজ ষ্টাৰ্ট কৰিলো, যি কলেজখনৰ নাম সিকদাৰ কলেজ অৱ ফাৰ্মাচী। সিকদাৰ কলেজ অৱ ফাৰ্মাচী পাৰ্মিশনৰ ক্ষেত্ৰত যদি ক'ব যাওঁ, এইটো ফাৰ্ষ্টত অসমৰ এটা ইউনিভাৰ্চিটি, যিকোনো ইউনিভাৰ্চিটিৰ আণ্ডাৰত দিব লাগে, এইটো গভৰ্ণমেণ্ট ইউনিভাৰ্চিটিৰ আণ্ডাৰত দিব লাগে। এইটো আমি শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ পৰা দিছোঁ। তাৰপিছত আকৌ পাৰ্মিশন এটা ল'ব লাগে দিল্লীৰ পৰা, এইটো PCI বুলি কয়। এইটো ফাৰ্মাচী কাউন্সিল অফ ইণ্ডিয়া, এইটো অল ইণ্ডিয়া বেচিছ। যেনেকুৱা বেংগলোৰত যিবোৰ কলেজ আছে, সেইবোৰ কলেজৰ যিবোৰ ৰুলছ ৰেগুলেশ্যন আমাৰ একে। আৰু এনেকুৱা মানে অসমৰ ল'ৰা ছোৱালী যেনেকে বেংগলোৰত পঢ়ি আছে, বেংগলোৰৰ পৰা আহি ইয়াতে পঢ়িব পাৰে। এতিয়া যেহেতু লকডাউন চলি আছে, গতিকে আমাৰ ইনষ্টিটিউটৰ ভৰ্তি প্ৰক্ৰিয়া আমি অনলাইনতে আৰম্ভ কৰিম। তাৰ কাৰণে কিবা এপ থাকিব? হয়, আমাৰ কলেজৰ ৱেবছাইট থাকিব www.sikdarcollegeofpharmacy। তাতে গৈ লগ ইন কৰি এপ্লিকেশ্যন ফৰ্ম কি কৰিব পাৰি? হয়, তাতে আমাৰ ৱেবছাইটত গৈ লগ ইন কৰি এপ্লিকেশ্যন ফৰ্ম